প্ৰশ্ন 1 নয়নমণি শইকীয়াই 2022 চনত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত কি খেল যৌথভাৱে খেলি সোণৰ পদক অৰ্জন কৰিছিল? এ. বক্সিং, বি. লন টেনিছ, চি. এথলেটিক্স, ডি. লন বল। শুদ্ধ উত্তৰটো হৈছে ডি. লন বল। প্ৰশ্ন 2 ক্ৰিকেট খেলৰ লগত জড়িত শব্দ উইকেট কিপাৰ। তেনেহ'লে ফুটবল খেলৰ লগত কোনটো শব্দ জড়িত হয়? এ. ৰান, বি. এলবিডব্লিউ, চি. হেডকিক, ডি. ছাৰ্ভিচ কোড। শুদ্ধ উত্তৰটো হৈছে চি. হেডকিক। প্ৰশ্ন 3 ভাৰতবৰ্ষত কোনো এটা খেলক আজিলৈকে ৰাষ্ট্ৰীয় খেল বুলি ঘোষণা কৰা হোৱা নাই। তথাপি নিম্নলিখিত কোনবোৰ খেলক ৰাষ্ট্ৰীয় খেল বুলি বিবেচনা কৰা হয়? এ. চুমো, কাবাডী, ক্ৰিকেট, বি. ক্ৰিকেট, ফুটবল, চেছ, চি. ক্ৰিকেট, কাবাডী, চেছ, ডি. ক্ৰিকেট, হকী, কাবাডী। শুদ্ধ উত্তৰটো হৈছে ক্ৰিকেট, হকী, কাবাডী। প্ৰশ্ন 4 বিশ্বনাথ আনন্দ কি খেলৰ লগত জড়িত? এ. ক্ৰিকেট, বি. চেছ, চি. হকী, ডি. ফুটবল। শুদ্ধ উত্তৰটো হৈছে বি. চেছ। প্ৰশ্ন 5 ৰামায়ণ টিভি চিৰিয়েলত হনুমানত অভিনয় কৰা দাৰা সিং কি খেলৰ লগত জড়িত আছিল? এ. মল্লযুদ্ধ, বি. কাবাডী, চি. ক্ৰিকেট, ডি. ফুটবল। শুদ্ধ উত্তৰটো হৈছে এ. মল্লযুদ্ধ। প্ৰশ্ন 6 ডিয়াগো মাৰাডোনা কি খেলৰ লগত জড়িত? এ. ক্ৰিকেট, বি. ফুটবল, চি. বেডমিণ্টন, ডি. টেবুল টেনিছ। শুদ্ধ উত্তৰটো হৈছে বি. ফুটবল। প্ৰশ্ন 7 2022 চনৰ কমনৱেলথ গেম কোন দেশত অনুষ্ঠিত হৈছিল? এ. চাইনা, বি. কানাডা, চি. ইংলেণ্ড, ডি. আমেৰিকা। শুদ্ধ উত্তৰটো হৈছে চি. ইংলেণ্ড। প্ৰশ্ন 8 তলৰ কোনজন খেলুৱৈয়ে ভাৰত ৰত্ন বঁটা পাইছে? এ. মহেন্দ্ৰ সিং ধোনী, বি. শচীন তেণ্ডুলকাৰ, চি. কপিল দেৱ, ডি. পি. টি. উষা। শুদ্ধ উত্তৰটো হৈছে শচীন তেণ্ডুলকাৰ। প্ৰশ্ন 9 বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল কি? এ. কাবাডী, বি. ফুটবল, চি. হকী, ডি. ক্ৰিকেট। শুদ্ধ উত্তৰটো হৈছে এ. কাবাডী। প্ৰশ্ন 10 কাবাডী খেলৰ এটা দলত কেইজনকৈ খেলুৱৈ থাকে? এ. 6 জন, বি. 5 জন, চি. 7 জন, ডি. 8 জন। শুদ্ধ উত্তৰটো হৈছে এ. 6 জন।